हेलो गाइस वेलकम बैक टू माय चैनल भाग्यश्री लाइफस्टाइल সকলোকে স্বাগতম জনাইছো আৰু ব্লগটো স্টাৰ্ট কৰিম বুলি ভাবিলো আৰু এতিয়া বৰ্তমান মই বাছৰ কাৰণে ৰখি আছো আৰু ক'ত আছো মই শিলিগুৰিত আছো আৰু যিসকলে আগৰ ভিডিঅ' চাইছে জানে নিশ্চয় মই হাজবেণ্ডৰ বাইকৰ ঘৰত আহিছিলো আৰু এতিয়া আমি গাড়ীত গৈ আছো আৰু ভিডিঅ'টো শেষলৈকে চাব নিশ্চয় ভাল পাব চাই পেলাই আৰু এতিয়া আমি পিছপানে বহি ললো যিহেতু বহুত দেৰি হৈ গ'ল গো আৰু 2 ঘণ্টামান লাগিব বাছত মানে গাড়ীত যাওঁ তেনে আৰু একেবাৰে ধুবুৰীত গৈ পেলাই লগ পাম আপোনালোকক হাই ফ্ৰেণ্ডছ আৰু যোৱাকালি আহি পেলাই ঘৰ মানে ৰাতি হ'লহি আহোঁতেনে আৰু সেইকাৰণে ব্লগ ষ্টাৰ্ট নকৰিলোঁ আৰু এইপিনে এতিয়া বৰ্তমান নেক্সট দিন আৰু নেক্সট দিনত এতিয়া মই এইপিনে বাৰান্দাত বহি আছোঁ আৰু এইপিনে হাজবেণ্ডহঁতে ট্ৰেক্টৰ দি যিহেতু গাঁৱৰ ঘৰলৈ আহিছে বহুত ধান চান কাটা ছিজন আৰু খেৰবিলাক আনি আছে আৰু অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আজি এটা বস্তু খাম ৰবট টেঙা জুতি আৰু এইপিনে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম আৰু আহকচোন খেৰ আনিছে অকণমান আপোনালোকৰ পৰিৱেশটো দেখাই দিওঁ খেৰ আনিছে খেৰখিনি ইয়াত পেলাই দিব আৰু এপিনে যিহেতু গৰু আছে গৰুৰ কাৰণে খেৰ অনা হয় আৰু এপিনে খেৰ পেলাবলৈ আহিছে ঘৰৰ খেৰেই হয় পুৰা মজা পাইছে ইয়াত আহি পেলাই একদম বিৰাট ভাল পাইছে আৰু এইপিনে এতিয়া খেৰ আনিলে আৰু টিং চিংবিলাক খুলি পেলাই আনিলে যিহেতু দৰ্জা গেটটো অকণমান সৰু হয় আনাহে আৰু এইপিনে এতিয়া যিহেতু আমাৰ গাঁৱৰ ঘৰত গৰু আছে আৰু এইপিনে এতিয়া ঘৰৰ খেৰে হয় যিটো ধান কাটিছিলে ধানৰ এইবিলাক আমাৰ যিখিনিত থাকোঁ তাৰপৰা অকণমান দূৰলৈ খেতি কৰা হয় তাৰপৰা আনিছে আৰু এইপিনে এতিয়া গাড়ী দি আনিছে আৰু এইপিনে এতিয়া খেৰখিনি পেলাই দিলে কিমান সোপা সৰু লাগিছে অকণমান আৰু কিমান সোপা পেলালে আৰু ব্লগটো চাই গৈ থাকিব নিশ্চয় ভাল পাব চাই পেলাই আৰু এইপিনে এতিয়া যিহেতু খেৰো আনি আছে আৰু ভাতৰ বনোৱা টাইমো হৈ গ'ল আৰু শাহুৱে চব্জি কাটি আছে দেখাই আছে আৰু এইপিনে শাহুৱে লাফা শাক গুচাই আছে আৰু এইপিনে এতিয়া কিবা এটা বনাব আৰু দেখা আৰু এইপিনে মই বনাই আছোঁ আজি ফুলকবি আলু বেঙেনা দি মাছ দি বনাম আৰু সেইপিনে বনাই আছোঁ আৰু আমাৰ পাকঘৰটো বহুত মানে অন্ধকাৰ হৈ থাকে আৰু সেইকাৰণে লাইট জ্বলাই লৈছোঁ দিনতে আৰু এইপিনে চাব কি বনাওঁ আৰু ফুলকবি সেই বনাওঁ বুলি চবেই জানে সেইকাৰণে ভালকৈ নেদেখাওঁ আৰু এইপিনে এতিয়া যিহেতু ভাত বনাই ৰেডি কমপ্লিট হৈ গ'ল ভাবিছোঁ ৰ'দ ওলাই আছে আৰু এইপিনে ৰবট টেঙা খাই লওঁ আৰু গছৰ ৰবট টেঙা যিহেতু আৰু নগাঁৱত থাকিলে ৰবট টেঙা কিনি খাব লাগে আৰু সেইকাৰণে ভাবিছোঁ এইটো বছৰত মই ৰবট টেঙা খোৱাই নাই আৰু সেইকাৰণে খাওঁ বুলি ভাবিছোঁ আৰু আমাৰ ঘৰৰ ৰবট টেঙা বহুত টেষ্ট হয় বহুত মিঠা হয় আৰু খাবলৈ বিৰাট টেষ্ট হয় আৰু আমি দুইজনীয়ে বনাই আছোঁ আৰু এইপিনে এতিয়া বৰ্তমান আমি খাই লওঁ আৰু কাৰ জিভা পানী পৰিছে প্লিজ কমেণ্টত জনাব আৰু আহক টেঙা জুতি লওঁ আপোনালোককো অকণমান দেখাই দিছোঁ আৰু এইপিনে এতিয়া টেঙা খোৱা হোৱাৰ পিছত আৰু এইপিনে এতিয়া হাজবেণ্ডে কি কৰি আছে দেখিছেনে হাঁহ পুৰি আছে আৰু যিহেতু হাঁহ খাই এতিয়া বহুত মজা হয় আৰু এইপিনে এতিয়া হাঁহ বনাব বোলে আৰু দুপৰীয়া সাজত খাবলৈ আৰু এইপিনে চাই গৈ আৰু এইপিনে বনাই আছে হাঁহ কোমোৰা ঘটি আৰু যিহেতু হাঁহে আৰু কোমোৰাই খাবলৈ বহুতেই টেষ্ট হয় আৰু মই বহুত ভাল পাওঁ খাই পেলাই আৰু এইপিনে কোমোৰা কাটি থৈছে আৰু এইপিনে মোৰ জাজনীয়ে বনাই আছে আৰু এইপিনে এতিয়া জুইতে জুইত খোৱা মজাই বেলেগ আৰু একেবাৰে হোৱাৰ পিছত চবেই জানেই বনাবলৈ চিম্পুলকৈ বনাব আৰু হোৱাৰ পিছত দেখাই আছোঁ আৰু এইপিনে এতিয়া হাঁহ আৰু কোমোৰা বনোৱা কমপ্লিট হৈ গ'ল আৰু গৰম মানে ধোঁৱা ওলাইছে দেখিছেনে আৰু গেছতকৈ চৌকাত বনাই খাবলৈ বহুতেই টেষ্টি হয় আৰু আজি ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব আৰু বহুত ব্যস্ততাৰ মাজতে অকণমান সৰু সুৰাকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ আপোনালোকৰ মাজলৈ আনিবলৈ আৰু আজি ভিডিঅ'টো তেনেকৈ কি পালে নাজানো আৰু ভিডিঅ'টো আপোনালোকক কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুন যিসকলে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব চেনেলটো